ঘৰৰ সন্মুখভাগতে ব্ৰাজিলিয়ান উডপ্লেণ্ট এজোপা ৰুই থোৱা আছিল। যেতিয়া ঘৰৰ চালিখন অকণমান বঢ়াই দিলে তেতিয়া গছজোপা ঘৰৰ ভিতৰতে পৰিল। পাপাক কৈ আছিলোঁ বোলে এইজোপা উভালি বাগিচাখনৰ কাষতে ৰুই দিব লাগিব। পাপাৰ বেছি সময় মিলি অহা নাছিল। এতিয়া কৈ থকা পাই আজি ৰাতিপুৱাই গছজোপা উভালিবলৈ ধৰিলে আৰু বাগিচাখনৰ কাষতে এটি গাঁত কৰি ল'লে। যিহেতু গছজোপা ডাঙৰ আছিল মোৰ উভালিবলৈ বহুত অসুবিধা হয়। সেয়ে পাপাক কৈ আছিলোঁ। এতিয়া পাপাই গছজোপা উভালি ল'লে। মই শিপাখিনি কাটি দিলোঁ আৰু আগৰ পাতবোৰো কাটি দিলোঁ। কেইখিলামান পাতহে মাত্ৰ ৰখা হৈছে। পাতবোৰৰ কাৰণে গছজোপা বহুত ওজন হোৱা আছিলে। শিপাবোৰ কাটি পাতবোৰ কাটি পাপাই গছজোপা ভাল কৰিবলৈ গাঁত মোক ক'লে ধৰি থাক নহ'লে পৰি যাব। পাপাই শুকান গোবৰ অকণমান আনি গাঁতটোত দি দিলে আৰু গছজোপা ভালকৈ ৰুই দিলে। এতিয়া পানী দিয়া পালটো মোৰ